ঘৰলৈ বুলি গৈ আছো। আমাৰ ইলেকশ্যনৰ কথা পাতো। দুষ্ট নমস্কাৰ সকলোলৈ, মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ আহি মাৰ ঘৰ পালোহি। বিহু বুলি ঘৰলৈ অহাই নাছিলোঁ, এই ঘপককৈ আহিলেও ঘৰত নাম কীৰ্তন পাতিছে, মায়ে ফোন কৰি মাতিলে বোলে আহা, সেয়ে সোনকালে ঘৰত থকাৰ ভাগে ওলাই মেলি গুচি আহিলোঁ। এই আহি ঘৰ পালোহি, এই জাষ্ট গাড়ীৰ পৰা নামিছোঁ। মাৰ ঘৰত কি কৰিছোঁ কি নাই কৰা ভিডিঅ'টিত আপোনালোকক সকলোকে দেখুৱাই থাকিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। যাওঁ ব'লক, বেগ চেগবোৰ পাছত লৈ যাম। ব'লা বেটা ব'লা, যাওঁ। এনাই ঘৰ পালোহি নহয়, ব'লা। এইফালে আমাৰ পোহৰৰ নতুন লুক দেই। চুলিখিনি কালি কটুৱাই দিলোঁ, গৰম পৰিছে, ঘামি জামি এদাই হৈ যায়, ঘামচিও উঠিছে গৰমত। পেলাই দিলা, সেইকাৰণে তাৰ চুলিখিনি কাটি দিলোঁ। এইফালে চোৱা বেটা, কেনেকুৱা লাগিছে জনাব দেই। আমাৰ পোহৰ মাইনাক চুলিখিনি কাটি দিলোঁ। চেণ্ডেল নাই বেটা, ৰ'বা মই তুলি দিম ৰ'বা। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। ৰাস্তা বোকা, সেইকাৰণে গাড়ী এইফালে ৰাখি থৈছোঁ ফিল্ডত, আৰু আমি এতিয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। যিমানহে বৰষুণ দিছে বোকা নহয় কি হ'ব। পালোহি, নাম আৰম্ভ হ'লেই। ইফালে মাহঁতে নতুন গেট বনালে, ৰং মাৰি আছে, কাম লাগি আছে। ইফালে খানা আৰম্ভ হ'লেই, লাগি আছে ন, লাগক। দেখিছে ভাত কাঢ়িলেই, আমাৰহে অহা অলপ দেৰি হ'ল। আৰু এইফালে আমাক খুৰীয়ে ধনিয়া বাচি আছে। এইফালে মাহীদো পটল কাটি আছে। চবেই কামত লাগি আছে, চব কামত ব্যস্ত। এয়া মা, আৰু এই দুগৰাকী ইয়াত পাকঘৰত। লাগিছা ন কামত। ভোটটো দি জয়যুক্ত কৰিব বুলি আহিছিল। দুইগৰাকী উঠিছে নি? এগৰাকীটো গামোচা চামোচা লৈ পিয়ে ঠিকে আছে। কি কৰি আছা ন? এইফালে চাহ, এইফালে মালপোৱা। আগতীয়াকৈ ন, ভগৱানক আৰু প্ৰাৰ্থনা কৰি লৈছে আৰু ন। ঠিকে আছে। এইবাৰ হেৰি কি কয়, বিজয়ী সভা নিচিনা লাগিছে। কেৰাহী চিন যে প্ৰত্যেকগৰাকী গৃহিণীয়ে কিন্তু দিবই দিব ভোটটো। কেৰাহীখন দেখিয়ে মানে চিনটো দেখাৰ লগে লগে দিয়ে দিব আৰু। ঠিকে আছে, আপোনালোকৰ আশীৰ্বাদত ন। সঁচাকৈ আকৌ বেনাৰখন খালি আগফালে নলগালা নহয় তুমি। আমাৰ ইলেকশ্যনত উঠা মানুহ, এইগৰাকী ইলেকশ্যনত উঠিছে, আৰু তেওঁৰ বোলে পিয়ে এইগৰাকী কেৰাহী চিনত উঠিছে দেই। প্ৰত্যেকগৰাকী গৃহিণীয়ে ভোটটো দি জয়যুক্ত কৰিব বুলি আশা থাকিল। আৰু জিকিলেতো কথাই নাই আৰু, ডবল পাৰ্টি হ'ব। তেতিয়া এনেকুৱা সৰু সৰু কেৰাহী নহয়, একদম ডাঙৰ ডাঙৰ কেৰাহীত বনাই খুৱাব। তাকো আগফালে ফিল্ডখন আছে নহয়, গাড়ী ৰখা ফিল্ডখন, তাতে বোলে বনাই খুৱাব, একদম পেণ্ডেল চেণ্ডেল দি। আহিব আৰু দেই, এবাৰ আৰু জিকাৰ লগতহে কথা আৰু। আমি আৰু খাম বুলি আশাই কৰি আছোঁ আৰু। গাহৰি এটা মাৰিবা নেকি? এটা নহ'বগৈ ন? নহ'ব।
আহিয়ে কামত লগাই দিলে দাংবডি কাটিছো দেই আহি একদম কামত লাগি লৰালৰিকে যিমান পাৰো কৰি দিছো বাকী মানুহবোৰ সুস্থি আমি লাকৰ পৰা আহি কাম কৰিবলগীয়া হৈছে ওচৰৰ মানুহ এতিয়া আহিছে আমি লাকৰ পৰা আহি পালোহি আৰু এইফালে মই পোহৰ এইফালে আমাৰ নাংফু দৈ নাংফি মাইনা কি কৰিছা খেলো কৰিছে আমাৰ নাংফি উবি হ'ব পাৰিলে দেই উবি হ'লেই আৰু তাই উবি হৈ দিয়ক এতিয়া নহয় এতিয়া হ'বলৈ ক'লোঁ যে নহয় এতিয়া অলপ আগত ভিডিঅ'টো নকৰা আগতে তাই একদম উবি হৈ একদম নাচি আছে হা সাঁতুৰি আছিলা মোবাইলটো দেখিলা এইফালে এতিয়া উবু নহয় আমাৰ নাংফুজনী ডাঙৰে হ'লে মামাই খাব আৰু কেইদিনমানৰ পিছত মামাই খাম মই দুদিনমানৰ পাছত হয় নাই এইজনী চাওক ভিডিঅ'টো বন্ধ কৰিলোঁ লগে লগে উবি হৈ দিলে দুষ্ট মাইনা হে অতোৱা লাগি চাই আছে অকোৱা লাগি চাই আছে মোবাইলটোলৈ বদমাইছ চব জানে আজিকালি ল'ৰা ছোৱালীয়ে চব বুজি পায় আইজু হাঁহিমতি আমাৰ হাঁহিমতি উগাই গৈছেগৈ জল্দি ডাঙৰ হোৱা খুজি কাঢ়িব লাগিব ভাইটিৰ লগত দৌৰিব লাগিব নহয় আৰু মা দুইজনী মাৰ চুলিকেইডাল নাইকিয়া কৰিব লাগিব নহয় সোনকালে হাঁহিতে কৈছে তাই দুষ্ট এইফালে আমাৰ পোহৰে আহি একদম তাণ্ডৱ চলাবলৈ আৰম্ভ কৰি দিলে এনায়েকৰ ঘৰত দেখিছা কি কৰি আছে বেটা পাপা মাতিছে ন নকৰে বেটা ভাগি থাকিব নকৰিবা দেহা নকৰিবা দেই নকৰিবা নকৰে জান নকৰে সেই পাপা মাতিছে যোৱা মাতিছো নহয় হা নকৰে দেই এই গ্লাছ ভাগি যাব পিছত এনাই খন কৰিব খং না উঠা জান উঠা কাটিব যে উঠা এতিয়া নকৰিবি বুলি ক'লেও একো বুজি নাপায় এতিয়া এইটো বয়সত বেয়া কাম নহয় এইটো বয়সত নকৰিবি বুলি ক'লেও একো বুজি নাপায় তাৰ যিটো ভাল লাগিব সি সেইটোৱে কৰিব খেলি কৰি থাকা খেলি কৰি থাকা খালি এইবোৰ ধাম ধুম নকৰিবা দেই নকৰিবা এইফালে আমাৰ পেহীয়ে স্পেচিয়েল চাহ বনাই আছে স্পেচিয়েল গাখীৰ চাহ চাওঁচোন কালাৰ দেখিয়ে খাওঁ লাগিছে দেই আমাৰ পেহীৰ স্পেচিয়েল চাহ চাইৱালা পেহী চাইৱালা 111-00000 কণ্টেক্ট কৰিব দেই পেহী চাইৱালা তিলিকিয়ামগুৰি ৰাণু চাইৱালা মই হেৰি কি কয় টাউনত বহোঁ হেৰি আকৌ এইখন কি কয় নহয় মনভৰি নহয় এইখন মৰাণ মেডিকেল চেণ্টাৰ ওচৰত তাত মাজে সময়ে বহোঁ কেতিয়াবা তাতো কণ্টেক্ট কৰিব পাৰিব বুলি ঠিকে আছে ভকতলৈ বনাইছা হয় ভকতলৈ বনাইছোঁ
মোক মাতি আনিছে আৰু অঁ স্পেচিয়েলকৈ স্পেচিয়েল চাহ দিবৰ কাৰণে অঁ চাহটো দেখাব দেখালোঁ চাহটো দেখালোঁ চাহ পৰিছে দেই ভকতক চাহ দিবলৈ নিছে এইফালে ভকতে প্ৰসাদ বিলালে এতিয়া আমি প্ৰসাদ খাম নামৰ প্ৰসাদ খাবলৈ বৰ সোৱাদ লাগে এনেই ঘৰত প্ৰসাদ নিচিনাকৈ বনাই খালেও এইটো সোৱাদ নাপাম নেকি নাপাওঁৱেই সঁচা কথা ক'বলৈ গ'লে এইফালে প্ৰসাদ দিলে মানুহজনৰ নামত এভাগ দিলে আমাৰ পোহৰ আৰু মোৰ নামত এভাগ দিলে এতিয়া আমি প্ৰসাদ খাম হয়নে খাম আমি প্ৰসাদ খাম এইফালে পাপা মোবাইলটো ধৰি দিয়াচোন আমাক দেখুৱাই দিয়া এইয়া আমি এতিয়া প্ৰসাদ খাম নমো প্ৰসাদ খাম আমি নমো প্ৰসাদ খাম আমি নমো আমি এটা প্ৰসাদ মূৰত লৈ ল'ম দেই নমো প্ৰসাদ খাম দেই তুমি কি খাবানো দেহু মগু এটাকে খাম দেই আমি মামাও খাব খালা প্ৰসাদ নমো প্ৰসাদ নমো প্ৰসাদ আকৌ হয়নে আম আৰম্ভণি জলকীয়াই কৰিছে নি বিনা মাহীয়াত বহি দিয়ক পেহী বহিব আহক পিংকি জমা ঠিকে আছে হৈছে ৰাতিপুৱা একো নাই খোৱা নহয় এইফালে আমাৰ এতিয়া নাম কীৰ্তন সামৰিলে ভকতসকলো ঘৰা ঘৰি গ'ল এতিয়া ঘৰৰ বাকী কামবোৰ এতিয়া সকলোৱে কৰি আছে এইফালে আমিও মুখ হাত ধুই কাপোৰ কানি সলালোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ দেই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চোৱাসকলে পেজটো ফ'ল' কৰি দিব বাই বাই